Hello everyone, welcome back to my YouTube channel Rupankar sir. আজিৰ এই ভিডিঅ'টোত আমি দৈনন্দিন জীৱনত দেখি থকা বা শুনি থকা কেইটামান বস্তুৰ ইংৰাজী আৰু হিন্দী নামৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে প্ৰথমটি হৈছে সৌৰজগত, যাক ইংৰাজীত সোলাৰ সিস্টেম আৰু হিন্দীত সৌৰমণ্ডল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে বিশ্বব্ৰহ্মাণ্ড, যাক ইংৰাজীত ইউনিভাৰ্ছ আৰু হিন্দীত ব্ৰহ্মাণ্ড বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে আকাশ, যাক ইংৰাজীত স্কাই আৰু হিন্দীত আকাশ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে মহাকাশ, যাক ইংৰাজীত স্পেচ আৰু হিন্দীত অন্তৰিক্ষ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে ভূপৃষ্ঠ, যাক ইংৰাজীত আৰ্থ সাৰফেচ আৰু হিন্দীত ভূপৃষ্ঠ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে গ্ৰহ, যাক ইংৰাজীত প্লেনেট আৰু হিন্দীত গ্ৰহ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে নক্ষত্ৰ বা তৰা, যাক ইংৰাজীত ষ্টাৰ আৰু হিন্দীত নক্ষত্ৰ বা চিতাৰা বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে উপগ্ৰহ, যাক ইংৰাজীত ছেটেলাইট আৰু হিন্দীত উপগ্ৰহ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে সূৰ্য, যাক ইংৰাজীত ছান আৰু হিন্দীত সূৰজ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে জুন, যাক ইংৰাজীত মুন আৰু হিন্দীত চান্দ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে ডাৱৰ, যাক ইংৰাজীত ক্লাউড আৰু হিন্দীত বাদল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে বায়ু, যাক ইংৰাজীত এয়াৰ আৰু হিন্দীত বায়ু বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে বায়ুমণ্ডল, যাক ইংৰাজীত এটমস্ফিয়াৰ আৰু হিন্দীত বায়ুমণ্ডল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে জীৱমণ্ডল, যাক ইংৰাজীত বায়'স্ফিয়াৰ আৰু হিন্দীত জীৱমণ্ডল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে কৃত্ৰিম উপগ্ৰহ, যাক ইংৰাজীত আৰ্টিফিচিয়েল ছেটেলাইট আৰু হিন্দীত কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে ধূমকেতু, যাক ইংৰাজীত কমেট আৰু হিন্দীত ধূমকেতু বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে স্বৰ্গ, যাক ইংৰাজীত হেভেন আৰু হিন্দীত স্বৰ্গ বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে মৰ্ত বা পৃথিৱী, যাক ইংৰাজীত আৰ্থ আৰু হিন্দীত মৰ্ত্য বা পৃথিৱী বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে পাতাল, যাক ইংৰাজীত নেডাৰৱৰ্ল্ড বা আণ্ডাৰৱৰ্ল্ড আৰু হিন্দীত পাতাল বুলি কোৱা হয়। ইয়াৰ পিছৰটি হৈছে নৰক, যাক ইংৰাজীত হেল আৰু হিন্দীত নৰক বুলি কোৱা হয়। আজিলৈ ইমানেই। এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন সৰ্বপ্ৰথমে আপোনালোকৰ ওচৰ পাই যায়। ধন্যবাদ।